সকলোলৈকে পুনৰ মই স্বাগতম জনাইছোঁ মোৰ মহেন্দ্ৰ শইকীয়া ব্লগলৈ। আজি আপোনালোকৰ আগত মই দহি তাৰপিছত আৰু আপোনাৰ চাদৰৰ প্ৰতি কি ধৰণে লগায় তাৰ কিছুমান কেনেকৈ লগায় মানে কি ধৰণে ধৰি লওক কাটিং কৰিব লাগিব, কি ধৰণে লগাব লাগিব, কেনেধৰণে কোন চাইডৰ পৰা কৰিব লাগিব বা কোনডোখৰত কি ৰঙৰ দিব লাগিব বা কেনেধৰণৰ চাদৰত কেনেধৰণৰ কি আপুনি দিব পাৰে ধৰি লওক। মই তাৰ ওপৰতে কিছুমান কথা ক'ম আৰু কম নহয়, মই একচুৱেলি আপোনালোকক দেখুৱাই দিম মানে ভিডিঅ'ত আপোনাৰ দহি কেনেকৈ বাতিছে বা চাদৰৰ প্ৰতি কিদৰে লগাইছে। আপোনালোকে ভিডিঅ'টি চাই থাকক প্ৰথমৰ পৰা শেষলৈকে। আৰু মানে অকল সেয়াই নহয় আৰু আপোনাৰ চাদৰ মেখেলা আৰু মানে অল এভৰিথিং আপোনাৰ মানে চাদৰ মেখেলা ব্লাউজ যিয়ে য'ত হয় মানে সকলো ধৰণৰ আমাৰ ঘৰত মোৰ মিছেছে কৰে মানে এইবিলাক। মই আপোনালোকৰ আগত তেওঁ মানে এইবিলাক কৰিব, মই আপোনালোকক দেখুৱাম ভিডিঅ'ত। আপোনালোকে ভিডিঅ'টি চাব আৰু ধৰি লওক মই কিছুমান তেনেকৈ আপোনাৰ কেনেধৰণে কি লগাই তাঁতশালৰ সঁজুলিও দেখুৱাম। আপোনাৰ ধৰি লওক আমাৰ ঘৰত মেচিন আছে, মেচিনো দেখুৱাম। আপোনাৰ সকলো ধৰণৰ কেনেধৰণে বনায় বা কৰে আপোনালোকৰ আগত মই দেখুৱাম। আপোনালোকে চাই থাকক আৰু যদি ভিডিঅ'টি আপোনালোকৰ চাই ভাল লাগে ছাবস্ক্ৰাইব আৰু লাইক কৰি থ'ব আপোনালোকে। বাকী নকওঁ আৰু প্ৰায় কৈয়ে থাকে ঘণ্টা, তাৰপিছত এইবিলাক মানে বেল আইকন, এইবিলাকনো কি কৰোঁ আপোনালোকে জানেই। আৰু আজিকালিতো প্ৰায় সকলোৰে হাততেই মানে মোবাইল থাকে আপোনাৰ, গতিকে এইবিলাক নকওঁ আৰু ইমান দীঘলীয়া কৰি লাভ নাই। ব'লক আমি এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ আৰু কি ধৰণে চাদৰৰ প্ৰতি লগাইছে আৰু চাদৰৰ দহি কেনেদৰে বাতিছে আপোনালোকক দেখুৱাইছোঁ। আৰু আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। এনেধৰণৰ নতুন নতুন ভিডিঅ' আপোনালোকৰ আগত মই আনিম, আপোনালোকে যদি মোক আশীৰ্বাদ কৰে। আৰু ভিডিঅ'টি চাওক আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে। যদি ভাল লাগে প্লিজ এটা ছাবস্ক্ৰাইব কৰি থ'ব। ব'লক তেনেহ'লে আমি ভিডিঅ'টি আৰম্ভ কৰোঁ আৰু আপোনালোকে চাই থাকক। ফাইনেলি বন্ধুসকল, এয়া আপোনাৰ দেখি আছে, এয়া আপোনাৰ বৰ্তমান চাদৰৰ পতি লগাই আছে। প্ৰথম আপুনি চাদৰৰ একেই কালাৰ হৈছে, এতিয়া সেইটো কাৰণে অকণমান ধৰিব দিগদাৰ হৈছে বাৰু। চাদৰৰ পতি যেতিয়া যিহেতু একেটো কালাৰেই দিব লাগিব, বেলেগ কালাৰ দিলেতো আপোনাৰ ধৰি লওক মেচ নহ'ব বা দেখিব ভাল নালাগিব সিমান, গতিকেলৈ একে কালাৰতে লগাই আছে। আপোনালোকে চাই থাকক কেনেকৈ লগাইছে। তাৰপিছত আপোনাৰ এই চাদৰৰ পতি লগোৱাৰ পিছত আৰু আছে আপোনাৰ, আৰু দেখাই আছোঁ মই আপোনাৰ চাদৰৰ পতিৰ পিছত কি, চাদৰৰ পতিৰ পিছত আপোনাৰ দহি বাতি আছে। দহি আপোনাৰ কেনেকৈ ধৰি লওক প্ৰথম বনাব লাগিব, তাৰপিছত আপুনি কি ধৰণে লগাব পাৰিব, তাৰপিছত আৰু আপোনাৰ কিমানকণ ধৰি লওক জোখত দিব লাগিব মানে সেই তেনেকৈ অলপ দেখুৱাইছোঁ, আপোনালোকে চাওক ভিডিঅ'টো। আৰু এয়া বৰ্তমান চাদৰৰ পতি লগোৱা হৈ গৈছে। এয়া হৈ গ'ল আপোনাৰ। এতিয়া আহিছে এয়া আপোনাৰ চাদৰ দহি বাতি আছে। আপোনাৰ মানে কি হ'ল, কাপোৰ এতিয়া দুযোৰ হৈছে আপোনাৰ, এইযোৰ বেলেগ সিযোৰ বেলেগ আছিলে। চাদৰৰ পতি দেখুৱাযোৰ বেলেগ, এয়া আপোনাৰ দহি বাতিছে চাওক। দহি এয়া আপোনাৰ প্ৰথম দেখাইছোঁ ৰ'ব, এয়া চাৰিটা আপোনাৰ সেয়া দহি বাতি আছে। দহি বাতি আপোনাৰ সেয়া এইটো দহি বুলিয়ে কয় চাগে, নামটো দহি হয় এইটো। আপোনালোকে চাওক সেই এয়া কেনেধৰণে লগাইছে ৰ'ব, দেখাই আছোঁ আপোনালোকক, ভালদৰে দেখাই আছোঁ ৰ'ব। আপোনাৰ ৰাতি কৰা যে অকণমান কেমেৰাটো হেৰিও হ'ব পাৰে। আৰু সেয়া এটা আপোনাৰ লগোৱা বৰ্তমান হৈ গৈছে আৰু এতিয়া বান্ধিব। এয়া বান্ধি আছে আপোনাৰ মানে ধৰি লওক এইটো আপোনাৰ নিজৰ, এইটো কেইটা দিব ধৰি লওক, ঘনকৈ দিব নে হেঙাকৈ দিব, সেইটো আপোনাৰ নিজৰ কথা। আপোনাৰ হিচাপত আপুনি এটা লগাই ল'ব পাৰিব তেনেকৈ। আপুনি এইটো নিজৰ ইচ্ছামতে আপুনি নিজে যদি লগাই আপুনি ধৰি লওক লগাব পাৰিব। আমাৰ এতিয়া নৰ্মেল ধৰি লওক ইয়াত তেনেকৈ এইটো প্ৰায় 1/2 ইঞ্চি বা
2 ইঞ্চি 1 ইঞ্চি আমাৰ কোনো ঠিক নাই। আমাৰ মানে ইয়াত লগাই আৰু মানে যাক যেনেকৈ লাগে ধৰি লওক আপোনালোকৰ সেইটো নিজৰ ইচ্ছাৰ কথা। সেয়া অলৰেডি এটা সেইটো আপোনাৰ দহি ইয়াত লগোৱা হৈ গ'ল। সেয়া এই কৈছে আপোনালোকে প্ৰথম এইটো বনাই ল'ব লাগিব। যোনটো কালাৰৰ ধৰি লওক আপোনালোকে দিব তেনেকৈ বনাই ল'ব লাগিব। বাকী সেই আপুনি সূতাডাল যে দেখিলে এইডাল হৈছে আপোনাৰ গোটেই চাদৰখনতে মানে প্ৰথম বেজিয়ে আপোনাৰ সেই এটা মানে এই চাদৰখনৰ ৰঙৰে মানে এটা গুলিয়ে সেইটো আপোনাৰ জোখটো লৈ লৈছে মানে কিমানটোত দিলে ভাল হ'ব। সেই তেনেধৰণে গোটেই চাদৰ পতিটোৱে আছক সেয়া গোটেই লগোৱা আছে। সেই তেনেধৰণে আপোনালোকে প্ৰথম বান্ধি ল'ব। বান্ধি লোৱাৰ পিছত তাৰপিছত আপোনালোকৰ যোনডোখৰত যোনটো কালাৰ আপোনালোকৰ যি ইচ্ছা ধৰি লওক আপোনালোকে লগাব পাৰে। আৰু এতিয়া আপোনালোকক মই চাদৰৰ পতি কেনেকৈ লগায়, তাৰপিছত আকৌ চাদৰৰ দহি কেনেকৈ পাতে এয়া অকণমান আপোনালোকৰ আগত দেখুৱালোঁ। ইয়াৰ পিছত আকৌ মোৰ নেক্সট মই আপোনাৰ বনাই আছোঁ ভিডিঅ'। আপোনালোকে যদি ভিডিঅ'টি চাই ভাল পায় আপোনালোকে ছাবস্ক্ৰাইব আৰু লাইক কৰি থ'ব, আপোনালোকে যাতে নেক্সট ভিডিঅ'টো আপোনালোকে চবতকৈ আগত পাই যায়। আৰু এনেধৰণে মই আপোনাৰ সকলো ধৰণৰ কাম ব্লাউজ কাটিং ধৰি লওক যি হওক আৰু মানে এইবিলাক আমাৰ ঘৰতে মানে এয়া বৈ থকা আগত হৈছে মোৰ ৱাইফ, তেওঁ মানে এইবিলাক কৰে। তাৰপিছত মোৰ বেলেগ কাম কৰোঁ। সেয়া আপোনালোকৰ আগত অলপ দাঙি ধৰিলোঁ। আপোনালোকে যদি চাই ভাল পায় ছাবস্ক্ৰাইব কৰি থ'ব।